জীৱন জীৱন মানে নেকি চাওক আমি জীৱনটোত বহুত অহংকাৰ কৰোঁ বহুত লোভ কৰোঁ হিংসা ধৰ্ষণ মুঠতে আমি জীৱনটোত বহুত কিবা কিবি কৰোঁ আচলতে চাওক আমি এইবিলাক নকৰিলোঁ হয় যদি আমাক ভগৱানে যদি জন্ম পোৱাৰ দিনাই যদি আপোনাক যদি এটা যদি এক্সপায়াৰী ডেট যদি এটা যদি আমাক যদি লিখি দিলে হয় আমি তেতিয়া হয়তো এনেকুৱা নকৰিলোঁ হয় নতুবা আমাক যদি ভগৱানে যদি জন্ম পোৱাৰ দিনাই যদি এটা যদি ষ্টপ ৱাচ দিলে হয় ধৰা হ'ল আপুনি 9 ছেকেণ্ড জীয়াই থাকিব এনেকৈ যদি আপুনি যদি এটা ষ্টপ ৱাচ দিলে হয় ভগৱানে আপুনি হাতত পিন্ধি থাকিব পাৰিলে এনেকৈ যদি সময়বিলাক গৈ থাকিলে হয় তেতিয়া আমি হয়তো এই হত্যা ধৰ্ষণ লোভ মোহ এইবিলাক হয়তো আমি নকৰিলোঁ হয় মানে এই 9 ছেকেণ্ড পিছত আপোনাৰ ডেড হ'ল হয় যদি আমি এনেকুৱাকৈ যদি আমি কথাবিলাক যদি গম পালোঁ হয় বা এটা যদি আমাক ভগৱানে জন্ম পোৱাৰ দিনাই যদি আমাক যদি এক্সপায়াৰী ডেট দিলে হয় এটা যদি ষ্টপ ৱাচ দিলে হয় তেতিয়াহ'লে হয়তো আমি চাগে হত্যা ধৰ্ষণ লোভ মোহ এইবিলাকত আমি হয়তো জড়িত নহ'লোহেঁতেন গতিকে মই ভাবোঁ এইবিলাক জীৱনত আচলতে এইবিলাক কৰাৰ কোনো দৰকাৰে নাই যিকেইদিন জীয়াই থাকিম আমি মানুহৰ লগত ভালদৰে জীয়াই থাকিব লাগে আমি যিবিলাক দুখীয়া মানুহ আছে কিবা এটা সহায় কৰিব লাগে বা খাবলৈ নোপোৱাসকলক কিবা এটা আমি দিব লাগে দুখীজনৰ মনত আমি হাঁহি বিৰিঙাব পাৰিব লাগে তেতিয়া আমাৰ জীৱনটো সাৰ্থক হয় আমি যে জন্ম যে পাইছোঁ তেতিয়া আমাৰ জীৱনটো সাৰ্থক হয় সঁচাই বেয়া লাগে বৰ্তমান সময়ত যি হিন্দু মুছলিম এই বিহাৰীবিলাকে আজি আপোনাৰ গুৱাহাটীত এই বহুত হাহাকাৰ চাওক জীয়াই থকা কেইদিন আমি কিয়নো এইবিলাক কৰি থাকিব মিলা প্ৰীতিৰে আমি কিয় থাকিব নোৱাৰোঁ এটাই আনৰ ধৰ্মক আমি হিংসা কৰোঁ কোনোবাই যদি হজৰত মহম্মদক বেয়াকৈ কৈছে কোনোবাই শংকৰ মাধৱক বেয়াকৈ কৈছে কোনোবাই বা ৰাধা কৃষ্ণক বেয়াকৈ কৈছে কিয় এইবিলাক আমি লাগি থাকিব লাগে চাওক এতিয়া এনেকুৱা অনুভৱ হয় যে জুবিন নামৰ যে সেই সত্তাটো যে আছিল জুবিন গাৰ্গ দাদাৰ সেই সত্তাটো যে আছিল এতিয়া আমাৰ কিবা বহুত মিছ কৰোঁ জুবিন দাক সঁচাকৈ আচলতে জীৱন কি জুবিন দাই বহুত তেখেতৰ গানৰ মাজেৰে বুজাই গৈছে আমি বুজি নাপালোঁ এতিয়াও আমি বুজি পোৱা নাই এতিয়াও আমি হাই কাজিয়া কৰোঁ আচলতে জুবিন দাৰ সেই সত্তাটো ক'ৰবাত আমি মিছ কৰি আছোঁ এতিয়াহে বুজি পাওঁ যে জুবিন দা কি আছিল আচলতে কি হেৰুৱাই পেলালোঁ আমি গতিকে জীৱনত এইবিলাক বাদ দিয়ক আপোনাৰ এক্সপায়াৰী ডেটটো লিখি দিয়া নাই কাৰণে আপুনি যে অহংকাৰ কৰিছে আপোনাৰ হাতত ষ্টপ ৱাচটো নাই কাৰণে আপুনি অহংকাৰ কৰি আছে বাকী এই জীৱন আৰু থকাকেইদিন ভালদৰে থাকিব বাকী ভালে থাকিব কুশলে থাকিব